মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। গুড মৰ্নিং ছাৰ। যোৱাকালি হোমৱৰ্কত দিয়া কবিতাটো তোমালোকে ভালদৰে পঢ়ি আহিছানে? হয় ছাৰ, মই ভালদৰে পঢ়ি আহিছোঁ। ঠিক আছে চিন্তু, তেন্তে তুমি কবিতাটো আবৃত্তি কৰি শুনোৱা মোক এতিয়া। নমস্কাৰ। ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি, বেলিৰ লগতে থাকে লুকা ভাকু খেলি। ভাল পাওঁ পথাৰৰ ৰং সেউজীয়া, ধাননি কপাই বোৱা বতাহ বলিয়া। ভাল পাওঁ পুৱতিৰ কোমল ৰদালি, দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। ভাল পাওঁ দেউতাৰ স্নেহনা মুখ, মোৰ বাবে তেওঁ হহে কিমান যে দুখ। ভাল পাওঁ সমনীয়া লগৰীয়াবোৰ, যাৰ নাই কাম আৰু ধেমালিৰ উৰ। ভাল পাওঁ মোৰ দেশ য'ত উপজিলোঁ, জ্বৰ ধূলি মাটিৰেই জীৱন গঢ়িলোঁ। ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী, কোনেনো সজিলে বাৰু তাকে থাকোঁ ভাবি। নমস্কাৰ। বহুত Thank you, ধুনীয়া হৈছে sir. চিন্তু, গুড বয়। তুমি বহা, সোমাই আহা ভিতৰলে। গুড মৰ্নিং ছাৰ। মিণ্টু, তুমি শ্ৰেণীকোঠালৈ অহাত আজি ইমান পলম কিয় কৰিলা? ছাৰ, আজি স্কুললৈ অহাৰ আগত মা আৰু দেউতাই দুয়োজনে কাজিয়া লাগি আছিল। বাৰু, তাতে তোমাৰ দেৰি হ'ব লগা কাৰণটো কিনো? ছাৰ, মোৰ স্কুলৰ জোতাযোৰৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু এপাত জোতা দেউতাই হাতত লৈ আছিল। সেয়েহে মই স্কুলৰ জোতাযোৰ পিন্ধিব নোপোৱাতে দেৰি হ'ল ছাৰ। এই, হাঁহিব নাপায়, তোমালোকে মনে মনে বহা। আৰু মিণ্টু, তুমি যোৱা, তুমি বেঞ্চত বহা। থেংক ইউ ছাৰ। ঠিক আছে, আজিৰ পৰা যাতে তোমালোকৰ কাৰোৱে দেৰি নহয়, আটাইয়ে সময়মতে শ্ৰেণীকোঠাত উপস্থিত থাকিবা, ঠিক আছে? অ'কে ছাৰ, কালি আমি সময়মতে উপস্থিত থাকিম। অ'কে ছাৰ, মইতো সদায় সোনকালে আহোঁ, অহাকালিও মই সোনকালে আহিম ছাৰ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ যাতে লাইক আৰু শ্বেয়াৰ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জয় আই অসম।